নমস্কাৰ বন্ধুসকল, মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ দীঘলী মাজগাঁৱৰ মাজানবাৰ ঘৰলৈ। মাজানবাই নিজ গৃহতে এভাগ অনুষ্ঠান অনুষ্ঠিত কৰিছে গীত নৃত্যৰ এটা দিন বুলি। গতিকে অতি অনুষ্ঠান ভাগত থাকিলোঁ। এটা কথাই কওঁ যে এভাগ অনুষ্ঠান গঢ় দিয়াটো বা এটা অনুষ্ঠান অনুষ্ঠিত কৰাটো খুব বেছি ডাঙৰ কথা। আৰু এই কামটো তেখেতে অকলেই কৰিছে, সকলোৱে সহায় কৰিছে, কিন্তু এই উদ্যোক্তা হিচাপে তেখেতে যিখিনি কৰিছে সঁচাকৈ প্ৰশংসনীয়। মোৰ খুব বেছি ভাল লাগিল। তেখেতে যেতিয়া 10 দিনৰ আগতেই কৈছিল যে অনুষ্ঠান ভাগ এনেকুৱা কৰা হ'ব, খুব বেছি ভাল লাগিছিল। অকলশৰে এটা অনুষ্ঠান গৃহতে কৰিম বুলি ভবাটো খুব এটা ভাল লগা কথা। আৰু কণ কণ মইনা মাইনীহঁতৰো ইমান বেছি আগ্ৰহ নাচিবলৈ, কবিতা এটা আবৃত্তি কৰিবলৈ, গান এটা গাবলৈ। আৰু ৰাইজেও খুব ধুনীয়াকৈ সঁহাৰি প্ৰদান কৰিছে। গোলাঘাট, বোকাখাট পঢ়ি অহা বিদ্যালয়ৰ শিক্ষাগুৰুসকলো আহিছিল। খুব নিয়াৰিকৈ অনুষ্ঠান ভাগ আগবাঢ়িল। আমাৰ শিক্ষাগুৰুসকলেও খুব ধুনীয়া মন্তব্য দাঙি ধৰিলে। গতিকে ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। আচলতে এনে চিন্তাবোৰ থাকিব লাগে সমাজত, তেতিয়াহে সমাজখন আগবাঢ়ি যায়। আৰু আমাৰ কণ কণ মইনা মাইনীহঁতে যেতিয়া এখন মঞ্চ পাব, তেতিয়াই আচলতে সিহঁতি আত্মবিশ্বাসী হৈ উঠে। আৰু আত্মবিশ্বাসবোৰ সবল হ'লেহে আচলতে আগবাঢ়ি যোৱাটো সহজ হৈ পৰে। গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। সকলোৱে মৰম দিব, লগতে মাজানবালৈ বহুত বহুত ধন্যবাদ। তেখেতৰ এই যাত্ৰা এনেদৰে আগবাঢ়ক তাৰে কামনা কৰিছোঁ। বন্ধুসকল, আমি আহি পালোহি অনুষ্ঠান ভাগ। গতিকে আৰু ইয়াতে পালোঁ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু পুতুল বাইদেউ। গতিকে বহুত ভাল লাগিছে। বাইদেউ কেনেকুৱা লাগিছে আজি আহি? ভাল লাগিছে। তোমালোকক বহুত দিনত লগ পাইছোঁ, এনেকৈ এটা অনুষ্ঠান আয়োজন কৰিছা, আমি উপভোগ কৰিছোঁ। আৰু তোমালোকৰ উন্নতি দেখি, তোমালোকৰ সাহস দেখি কিন্তু মানিছোঁ, ভাল লাগিছে দেই। ধন্যবাদ। আৰু আৰু এইফালে মোৰ লগত আছে এয়া বাইদেউ মালবিকা বাইদেউ। এওঁ গোলাঘাটৰ পৰা আহিছে। গতিকে বাইদেউ ইয়ালৈ আহি কেনেকুৱা লাগিলে? খুব ভাল লাগিলে। আপোনালোকৰ কথা তথা আপোনালোকৰ যি সাৰুৱা বক্তব্য সেয়াও শুনি আমাৰ খুব ভাল লাগিলে। আমি আকৌ লগ পাম, নহয় জানো? লগ পাম, হয়, নিশ্চয় লগ পাম। লগতে আহিছোঁ আমি বাণী বাইদেউৰ কাষলৈ। এয়া বাণী বাইদেউ খুব ধুনীয়াকৈ আচলতে তেওঁ কথা ক'ব জানে। তেওঁ এটা লালিত্য আছে। তেওঁ যেতিয়া কথাবোৰ কৈ আছিলে মই শুনিয়ে আছিলোঁ। আৰু কেনেকুৱা লাগিলে বাইদেউ ইয়ালৈ আহি? বঢ়িয়া লাগিলে, ইমান সুন্দৰ এটা অনুষ্ঠান। আচলতে এনেকেই নৱপ্ৰজন্মখিনিক আমি আগুৱাই নিব লাগিব। আৰু আমাৰ দেশৰ ভৱিষ্যত নৱপ্ৰজন্ম, আৰু তেওঁলোকৰ উন্নতিৰ কাৰণে আজি মাজান আৰু তোমালোকে যিখিনি মানে পৰিকল্পনাৰে যিখিনি এটা লৈছা, সেই পদ্ধতিৰে, সেই আয়ামাৰে আমি আগুৱাই নিব লাগিব। আৰু সদায় আমি আশা কৰিছোঁ, আমিতো সদায় আশাবাদী, সন্তানসকল, আমাৰ নৱপ্ৰজন্ম, উঠি অহা প্ৰজন্মখিনি এনেকৈ আগুৱাই যাওক। আমাৰো খুব বেছি ভাল লাগিলে আপোনালোকক লগ পাই। আকৌ লগ পোৱাৰ আশা। তোমাক লগ পাম। ঠিক আছে। আমাৰ বাইদেউ আজি মেইন, বাইদেউৰ উদ্যোগতে অনুষ্ঠানে এজন হৈছে, ঘৰতে নিজে কৰিছে, আৰু একদম বেলেগ অনুষ্ঠান মানে, আৰু খুব ভাল লাগিছে। কৰিছোঁ যে মাজানবাই যে অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছে, গতিকে এয়াই হৈছে মাজানবা। সকলোৱে আপোনাক চাইছে, আপোনাৰ যি দায়িত্ব, কৰ্তব্যবোধ বা এটা আমাৰ নৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ যে আপোনাৰ স্পৃহা, এই স্পৃহাখিনি শলাগ লৈছোঁ। গতিকে আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কাৰণ মই যেনেকৈ নিমন্ত্ৰণ কৰিলোঁ, সকলো তেনেকৈ আহি উপস্থিত হ'ল যে মই মানে সেইখিনি ভগৱানৰ ওচৰত কেনেকৈ প্ৰাৰ্থনা জনাম। আজি অনুষ্ঠানটোত সকলো উপস্থিত থাকি অনুষ্ঠানটো সুকলমে পাৰ কৰি নিছে। মোৰ মন মানে ভৰি গৈছে আৰু। ঠিক আছে, আগলৈও এই যাত্ৰা অব্যাহত থাকক। ঠিক আছে।